গাখীৰ খুৱাই সাপ পুহিছিল জুবিন গাৰ্গে। শেখৰ সিদ্ধাৰ্থই ক্ৰমান্বয়ে নিসংগ কৰিছিল জুবিনক। স্লো পয়জনৰ দৰে এটা সম্পদ ধ্বংস কৰিলে শেখৰ জ্যোতিয়ে। সিদ্ধাৰ্থটো আছেই এটা কালপিত, কিন্তু এই শেখৰে এতিয়া যোনবোৰ বাক্য দি আছে, যোনবোৰ ষ্টৰি কৈ আছে, মইতো ক'ম যে তিলৰ সমানো যাতে বিশ্বাস নকৰক। যদি প্ৰয়োজন হয় পলিগ্ৰাফ টেষ্ট কৰক তাক। যোনবোৰ এতিয়া কাহিনী বনাই আছে, পয়জন কৰালে, কিবা কৰালে, শ্ল' পয়জনিংটো ইহে কৰি আছিলে ইমান দিনে শেখৰে। কাকো ওচৰত আহিব নিদিয়ে। যিমানকেইজন ভাল তেখেতে জুবিন দাক জেনুইনলি ভাল পায় অন্তৰেৰে, যোনে কেয়াৰ কৰে, চবকে ব্ৰেইন জুবিন দা আৰু বৌক মানে এনেকুৱাকৈ ডিলিউজনেল বাবল এটাত থ'লে বাকী সংসাৰখন বেয়া, ইয়ে ভাল মানে। চ' তেওঁৰ কথাই মানিব, চবকে দূৰ কৰাই দিলে। এই অভিযোগ জুবিন গাৰ্গৰ খাৰঘুলিৰ নিৰ্মীয়মান বাসগৃহটোৰ প্ৰথম আৰ্হি প্ৰস্তুত কৰা আৰ্কিটেক্টজনৰ নাম ৰাজতিলক হাজৰিকা। জুবিন গাৰ্গৰ খাৰঘুলিৰ বাসগৃহটো নিৰ্মাণৰ বাবে এইটো ডিজাইন প্ৰস্তুত কৰিছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল, কিয়নো জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্পটো নিৰ্মাণত শেখৰ জ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাই ষড়যন্ত্ৰ কৰাৰ অভিযোগ হাজৰিকাৰ। মোৰ ঘৰ খাৰগুলি, আমাৰ তেখেতে নেবাৰো হয়, আৰু প্লাছ মোৰ গোটেই ফেমিলি বেকগ্ৰাউণ্ড একচুৱেলি মিউজিকৰে হয়। খাৰগুলিৰ জুবিনদাৰ এই মাটিটো দেউতাই ঠিক কৰি দিয়া। হি নিউ ডেট আই ৱাজ এন আৰ্কিটেক্ট, চ' দাদাই তেতিয়াতে ভাবি আছিলে যে ঘৰ এটা বনাম। চ' দাদাই ক'লে আই উইল নিড ইউৰ হেল্প। 2018-19 কথা যেতিয়াই দাদাই কৈছিলে এটাই বনাম, মই তেতিয়াতে ভাবিছোঁ যে দাদাই যিহেতু আমাৰ আইডেণ্টিটি হেৰিটেজ বনাম। মই প্ৰপ'জেলটো দিছিলোঁ ঘৰটো 3.5 কোটি আৰু লেণ্ডস্কেপটো 3.5 কোটি, টোটেল 7 কোটি। চ' দাদাই তেতিয়া ক'লে যে 3.5 কোটি 4 কোটিৰ চিনেমা বনোৱা মই মানুহ, 7 কোটিৰ ঘৰ বনোৱাটো মোৰ ডিগনিটি থাকিবই লাগে। সেই সময়তে জুবিন গাৰ্গক কেনেকৈ ধ্বংস কৰা হৈছিল সকলো সদৰি কৰে আৰ্কিটেক্ট ৰাজতিলক হাজৰিকাই। সিদ্ধাৰ্থ শেখৰে অধিক নিচাসক্ত কৰিছিল জুবিন গাৰ্গক। এই পুৰণা যোনটো আপোনাৰ ঘৰে মাটিয়ে যোনটো ষ্টুডিঅ' আছিলে, যোনটো এতিয়া ভাঙি গ'ল, তাতে গৈ পেলাই মই দেখিছোঁ টেবুলত মানে এক পেক মদটো থাকে নহয়, আধা গ্লাছ শেষ হ'বই নিদিয়ে, আকৌ বাকী দিয়ে মানে আপোনাৰ যোনটো ৰেণ্ডম মানে। তাতেতো কোনো একচুৱেলি জেনুইনলি কেয়াৰ কৰা যোনকেইজন আছিলে চবকতো এই সিদ্ধাৰ্থ আৰু শেখৰটো আঁতৰাই দিলে। চ' অভিয়াছলি এক্সপ্লয়টিভ মানুহবিলাকে ওচৰে পাজৰে আছে, যোনে দাদাক গোটেই নিচা কৰে। দাদা ইমান মদাহী নহ'লে হয়, কিন্তু তাহাঁতি জানি শুনি পেলাই এনেকৈ কৰিলে হা। নিজৰ বাসগৃহটো সুন্দৰকৈ নিৰ্মাণ কৰিম বুলিও কৰিব পৰা নাছিল জুবিন গাৰ্গে। এক কথাত এনে ঘৰ সাজিবলৈ জুবিন গাৰ্গৰ অভাৱ হৈছিল ধনৰ। সেয়ে ঘৰটোৰ আৰ্হি প্ৰস্তুতৰ পাছতো জুবিন গাৰ্গে কৰিবলগীয়া হৈছিল অস্বীকাৰ। যোনজন মানুহ 3 দিন আগতে ইমান এনথজিয়াষ্টিকলি কৈছে যে মোৰ ঘৰ বনোৱা ডিগনিটি থাকিব লাগে, সেইজন মানুহে কি কৈছে? তই মোৰ পেণ্টটো চাবে, মোৰ কাপোৰটো চাবে, মোৰ ঘৰখন চাবে, মই কেনেকৈ থাকোঁ বে, আৰু তই কি বনাইছ বে, তই কেচেল বনাইছ বে। ক'লে যে মই কিমান জিৰ', তই নাজানো মোৰ লাইবিলিটি কিমান। খাৰঘুলিৰ গৃহ নিৰ্মাণৰ প্ৰথম পৰিকল্পনা বাতিল হোৱাৰ পাছত পুনৰ জুবিন গাৰ্গে যোগাযোগ কৰে আৰ্কিটেক্ট ৰাজতিলক হাজৰিকাক। কিন্তু দ্বিতীয়বাৰ জুবিনৰ মেনেজাৰে অপমানিত কৰে আৰ্কিটেক্টজনক। তাৰপিছত মোৰ কোম্পানী বেংক্ৰাফ্ট হৈ গ'ল, মোৰ চব ডুবি গ'ল। 2023 তেখেতে যে US যে গৈছিলে, তেতিয়া তাৰ পৰা হোৱাটছএপ কল কৰিছে দেই। তেতিয়া আকৌ ফুল এনথজিয়াষ্টিক, আকৌ ছেকেণ্ড টাইম যে এইবাৰ মই বনামেই, মই আহি আছোঁ। তাৰপিছত আহি পেলাই জু ৰোডৰ ষ্টুডিঅ'টোত মাতিছে হা। মই গ'লোঁ, মই দেখিলোঁ যে দাদাই যেতিয়াই কথা পাতিব আহে, এই জাষ্ট ষ্টুডিঅ'ৰ পৰা জাষ্ট ওলাই আহেহে। শেখৰে মানে দাদাক উশাহ ল'বলৈও সময়টো নিদিয়ে, মানে ভাতটোকো শান্তিত খাব নিদিয়ে মানে। তাৰপিছত মানে শেখৰে আৰু সিদ্ধাৰ্থে এংগলটোৱে বদলাই দিলে। চিনিয়ৰ আৰ্কিটেক্টৰ কোনোবাই নাম লয়, তেখেতৰ মতেতো আমি ফিজে কিয় লৈ আছোঁ, তাৰ মেনেজাৰৰ মতে হা। চ' লাষ্টত মানে তেহাঁতি মোক টিচু পেপাৰত আঁকিব দিছে, ভাবক। শেখৰে আইডিয়াটো দিলে, যেই টিচু পেপাৰলৈকে বস্তুটো আহি গ'ল, ডেট ইজ ৱেৰ আই ড্ৰ দি লাইন। ছেকেণ্ড টাইমো মানে সেনেকুৱাকৈ ৰিজেক্ট কৰিলে, বুজিছে। এই আৰ্হি দুবাৰকৈ বাতিল হোৱাৰ পাছত এতিয়া এনেদৰে নিৰ্মাণ হৈ আছে জুবিন গাৰ্গৰ খাৰঘুলিৰ বাসগৃহ। কিন্তু হাৰ্টথ্ৰবগৰাকীৰ মৃত্যুৰ পাছত যেন এই সকলোবোৰ হৈ পৰিছে অনৰ্থক। কিন্তু পূৰ্বৰ আৰ্কিটেক্টজনৰ দাবী, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই নিজৰ দৰে কোনো 2 নম্বৰী প্ৰতিষ্ঠানক দিছে নিৰ্মাণৰ দায়িত্ব। বছৰ তেখেতক এক্সপ্লইট কৰিলে, আৰু নট অনলি দাদা বৌকো ভিক্টিমাইজ কৰিছে। যোনটো ঘৰ এতিয়া বনাইছে খাৰগুলিত, সেইটোতো মোৰ ডিজাইনটো নহয়। কোনে বনাইছে? মোৰ আই এম লিষ্ট বৰ্ডাৰ্ড। ডেফিনেটলি সিদ্ধাৰ্থৰ নিচিনা চুৰ ডকাইত মানুহ এজনে কাৰ লগত বিজনেছ কৰিব? সেইটো ভদ্ৰ মানুহৰ লগত বিজনেছ নকৰে, ডেফিনেটলি নিজৰ কেটেগৰীৰ মানুহতে কৰিব।
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগৰ আঙুলি আনকি জুবিন গাৰ্গক বিষ খুৱাই হত্যা কৰা বুলিও শেখৰজ্যোতি গোস্বামীয়ে দিছে স্বীকাৰোক্তি তেনেস্থলত বিষয়টোৰ ক্ষিপ্ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী হাজৰিকাৰ হেল্থ ইছ্যুজ থকা মানুহ যে গোটেই ৰাতি মদ খুৱাই যাৰ অলৰেডি মিৰ্কি বেমাৰৰ প্ৰব্লেম আছে সাগৰৰ মাজত লৈ গৈছে কনস্পিৰেচি কৰি পেলাই এতিয়া ভিডিঅ'টো যি চাই শেখৰেতো কৈ আছিলে দূৰত যাম বুলি সেইফালে যাব নেকি শেখৰেহে ওচৰতে আছিলে জুবিনদাৰটো ভিডিঅ'ত দেখোঁতেতো একো এক্সাইটমেণ্ট নাই ছিংগাপুৰ নিচিনা এটা এডভান্স কাণ্ট্ৰি য'ত বেষ্ট অফ দ্য বেষ্ট ইকুইপমেণ্টছ আছে দাদাৰ ভাগ্যতে অভাৰ চাইজ জেকেটটো কেনেকৈ পৰিল বাকীকেইটাৰটো চাইজটো ঠিকেই ফিট হৈছে তাহাঁতি একদম এনেকুৱা শাস্তি পাব লাগে তাহাঁতক যাতে ডেথ চেণ্টেঞ্চ ইমিডিয়েটলি দি নিদিয়ে কাৰণ ডেথ চেণ্টেঞ্চটো বহুত কমফৰ্টেবল হ'ব তাহাঁতক লাইফ ইনপ্ৰিজনমেণ্ট যাতে পাওক যাতে 24 ঘণ্টাৰ 1000 বাৰ মৰে ডেইলি লাশ উখাৰলৈকে জুবিন গাৰ্গৰ বাসগৃহ কোনে সাজিব কেনেকৈ সাজিব সেয়া ব্যক্তিগত বিষয় কিন্তু অভিযোগ কৰা ধৰণে পুৱাই গধূলি জুবিন গাৰ্গৰ লগত থাকি যদি সিদ্ধাৰ্থ শেখৰে অত্যাচাৰ চলাইছিল সেয়াহে বিচাৰ্য বিষয় নিশ্চয়কৈ তদন্তকাৰী সংস্থাই এই দিশতো দিব দৃষ্টি ভিডিঅ' জাৰ্নেলিষ্ট পুলকেশ পাঠকৰ সৈতে গুঞ্জন কলিতাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ